Hello guys, welcome to my YouTube channel Nipen Kolta KK Vlogs. আজি আহিছো এটা অন্য এটা ভিডিঅ' লৈ আশা ৰাখিছোঁ আপোনালোকে ভালদৰে চাব। ধন্যবাদ। ভেৰনা এৰিয়া পাইছোঁহি। বহুত গৰম লাগিছে, বহুত লং জাৰ্ণি হয়। আইচক্ৰীম খাইছোঁ বহুত। এইটো এটা আইচক্ৰীমত 40 টকা। এইটো খোলাই নাই এতিয়ালৈকে, আৰু আগতে খোৱাও নাই মই এই আইচক্ৰীম। আজি খুলিম, আজি খাম, তাকো আপোনালোকৰ সন্মুখত। এয়া খুলিবলৈ গৈ আছোঁ। এয়া খুলিলোঁ, এতিয়া আইচক্ৰীম খাম। বৰ ধুনীয়া লাগিছে আইচক্ৰীমটো। ইয়াতে বহুত ধৰণৰ ফল মূল আছে। কি গৰম! কি মজা লাগিছে খাই। বহুত গৰম। আইচক্ৰীম খাওঁতেহে অলপ মানে ঠাণ্ডা পাইছোঁ, ভাল লাগিছে। এয়া মোৰ ফ্ৰেণ্ড অমৰজ্যোতি দাস, তেওঁৰো এটা ইউটিউব চেনেল আছে। কি নাম আছিলে ইউটিউব চেনেলটো? হয়, এজ এ এণ্টাৰটেইনমেণ্ট। আপোনালোকে চেনেলটোত আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আপোনালোকে ছাপোৰ্ট কৰিলে নেক্সট ভিডিঅ' বনাবলৈ ভাল লাগে। আপোনালোকে ছাপোৰ্ট কৰিলে নেক্সট ভিডিঅ' বনাব পাৰিম। এয়া আইচক্ৰীম খাই আছোঁ আমি দুজনে। আমি বহুত সময় আহি থকাৰ পিছত এতিয়া আমি আহি উপস্থিত হৈছোঁ ভেৰনা এৰিয়াত। ভেৰনা বুলি কয় এইটো এৰিয়া, গোৱাত হয়। আৰু ভেৰনাৰ এই গাঁওখনৰ নাম হ'ল টাইটান। টাইটান কোম্পানী আহি পাইছোঁহি, টাইটান গেট আহি পাইছোঁহি আমি। আপোনালোকে জানে নহয়, চেণ্ডেলৰ বাটা, লোহাৰ টাটা, ঠিক তেনেকুৱাকৈ এটা সময়ত টাইটান ঘড়ীটো, এতিয়াও অৱশ্যে তেতিয়াই নহয়, এতিয়াও পূৰা ফেমাছ। টাইটান ঘড়ী সকলোৰে সপোনৰ এটা ঘড়ী, সকলোৱে ভাল পায়। টাইটান ঘড়ীটো আগতে সকলোৰে হাতত আছিল, আজিকালি এতিয়া বাৰু বেছিকৈ দেখা পোৱা নাযায়। এয়া আহি পাইছে টাইটান, এইটো টাইটান ঘড়ী হয়। এতিয়া আমি টাইটান কোম্পানীটোলৈকে যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া এইটো হ'ল টাইটান গেট। আমি এতিয়া ইয়াৰ পৰা ভিতৰলৈকে সোমাই যাম, য'ত নেকি টাইটান ঘড়ীটো বনায়, আপোনালোকৰ সপোনৰ ঘড়ীটো। এটা বৰ ধুনীয়া ভিউ আহিছে। এইটো হ'ল হাইৱে 52 নেশ্যনেল হাইৱে,
মাৰগাঁও টু পঞ্জি ৰুট। ইয়াতে এইবিলাক চব মাৰ্চিডিজ গাড়ীয়ে বেছি চলে ইয়াত, বহুত দামী দামী গাড়ী। চাই ভাল লাগিছে, এনেকুৱা লাগিছে যে আমি এতিয়া লণ্ডনত আছোঁ কিন্তু আছোঁ ইণ্ডিয়াতে। গতিকে আমাৰ এটা সৌভাগ্যকৰ বিষয় এইটোৱে যে আমি ইণ্ডিয়াত থাকি লণ্ডনো উপভোগ কৰিব পাৰিছোঁ। আহক এতিয়া আমি যাওঁ টাইটান কোম্পানী চাবলৈ। আমি টাইটান কোম্পানীটো পালোগৈ ঠিকেই, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভালকৈ। মানে বাহিৰৰ পৰা দেখুৱাইছোঁ আৰু কোম্পানীটো ফটোটো, কিন্তু কিয় দেখুৱাব নোৱাৰিলোঁ, মানে তাতে কোম্পানীত কেমেৰা এলাউ নাই, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ ভিতৰ চৰত। আমি গৈ চালোঁ ঘড়ী কেনেকৈ বনায়, কি কৰে, কোনটো পাৰ্টছ কেনেকৈ ক'ত হয়। কিন্তু তাত বহুত দামী দামী বস্তু আছে, বহুত দামী দামী ঘড়ী। প্ৰায় 40,000 50,000 টকালৈকে আমি ঘড়ী দেখুৱালে আমাক, এইটোত ইমান দাম তাতে সজাই থৈ দিছে। আমি ঘড়ী চালোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ, কাৰণ কি তাতে আপোনালোকক ক'লোঁ ইতিমধ্যে কেমেৰা এলাউ নাই বুলি। ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। ইমান ভাল হোৱা নাই যদিও আমি এতিয়া নতুন হয়, চেষ্টা কৰি আছোঁ আপোনালোকক দেখুৱাবলৈ, হাস্যৰস দিবলৈ। আপোনালোকৰ মৰম চেনেহ পালে ইয়াতকৈ ভাল ভাল ভিডিঅ' নিশ্চয় পিছত বনাব পাৰিম বুলি নকওঁ, কিন্তু বনিব। গতিকে যদি আপোনালোকৰ সঁচাকৈ অলপ মন মুহিব পাৰিছোঁ, তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, তাৰপিছত বেল আইকনটো দবাই দিব, লাইক কমেণ্ট কৰিব। ধন্যবাদ।